গাইছ এই মামাই দিয়া চেনি খাই আছো এতিয়া মিঠা নে টেঙা খাই আপোনালোকক জনাইছো হেল্ল মই বিকাশ আৰু আপোনালোকক স্বাগতম জনাইছো এটা নতুন ব্লগ ভিডিঅ'ত গাইছ আৰু আজি সন্ধিয়া গ'ল ব্লগটো ষ্টাৰ্ট কৰা কাৰণ আমাৰ এইফালে কাৰেণ্টৰ কাম চলি আছে যে সেইকাৰণে মানে কাৰেণ্টটো কাটি দিছে সেইকাৰণে মোৰ মোবাইলটো চাৰ্জ নাছিলে সেইকাৰণে অলপ আগত কাৰেণ্টটো দিছে মোবাইলটো চাৰ্জ লগাই এতিয়া ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এইফালে খুৰাই মৰণা খুৰাই আছে আৰু এতিয়া যিখিনি কালি আমি মৰণা দিছিলোঁ সেইখিনি খেৰ এতিয়া মেজিত উঠাম আৰু ইয়াত মই অ'কে তো চাই থাকক ব্লগটো একেবাৰে লাষ্টলৈকে অ'কে তো ব'লক এতিয়া এইখিনি খেৰ এই মেজিত উঠাই থাকোঁ এইফালে পূৰা মায়ে মৰণা ঘূৰাই আছে খুৰাই আৰু মই মিলি এতিয়া খেৰ উঠাই আছোঁ খেৰ মেজিত অ'কে মানে খুৰাই দলিয়াই দিছে মই জাপি আছোঁ আৰু দেউতা মানে ঘৰত নাই সেইকাৰণে মায়ে এইফালে মৰণা ঘূৰাই আছে দেউতা মানে এতিয়া কণ্ট্ৰলৰ চাউল আনিব গ'ল অ'কে মানে চাউল দালি আৰু নিমখ এইখিনি দি আছে চাগে কণ্ট্ৰলত তো আনিব গৈছে দেউতাই অ'কে আৰু এতিয়া খেৰখিনি উঠাই লওঁ ব'লক পটাপট ফাইনেলি গাইছ এইফালে আমাৰ খেৰ উঠাই হৈ গ'ল সেইফালে মায়ে ঝাৰু দি আছে আৰু খুৰাই এইফালে মৰণা ফুৰাই আছে আৰু গাইছ এতিয়া মই গা ধুবলৈ যাওঁ যিহেতু পুৰা খোজুৱাই আছে গাইছ আৰু এতিয়া পানীত লাগিলে আৰু খোজুৱাব তো খেৰ উঠালোঁ ন এতিয়া আৰু ঘামি গৈছোঁ না ঘামি যোৱাৰ কাৰণে একদম পুৰা খোজুৱাই আছে একদম ভণ্টিয়ে গৰম পানী কৰিলে নাই নাজানো কিয় ঠাণ্ডা পানীত এতিয়া গা ধোৱাটো মোৰ কাৰণে ইম্পচিবল গাইছ ব'ল গৰম পানী কৰিলে নাচাওঁ আৰু গাইছ ফাইনেলি এয়া দেখিব পাৰিছে ভণ্টিয়ে গৰম পানী কৰি থৈ দিছে দেখিছে এতিয়া ব'লক গাটো ধুই লওঁ ধুনীয়াকৈ আৰু এতিয়া গাত পানী লগাৰ লগে লগে অলপ খোজাব একো নাই গাটো ধুই ল'লে একদম ভাল লাগিব এতিয়া গাত চা ধুই লওঁ ধুনীয়াকৈ ফাইনেলি গাইছ গাত চা ধুই আহি গ'লোঁ আৰু এইফালে খুৰাই এটা মৰণা ফুৰাই আছে এতিয়া মানে মৰণা নপৰে এতিয়া যিহেতু গাত চা ধুই আছে আৰু ধুই হ'বলৈ মন নাই এইবাৰ মৰণা খোলা সময়ত যাম আৰু মৰণা খুলি মেলি একেবাৰে গৰুক গোহালিত বান্ধি দিম আৰু বহিলে ইনষ্টাগ্ৰাম চলাম আৰু এতিয়া অলপ ইনষ্টাগ্ৰাম চলাম আৰু ন আৰু ব্লগটো চাই থাকক লাষ্টলৈকে আৰু আজি ব্লগটো অলপ বৰিং গতে লাগি আছে যিহেতু আবেলি ষ্টাৰ্ট কৰিছোঁ ন আৰু ব্লগটো আজি আপলোড দেৰিকৈ হ'ব 6:15 মই ব্লগ আপলোড কৰোঁ আৰু আজি 7:15 বা 7টা বজাত ব্লগটো আহি আছে দেই গাইছ আৰু ফাইনেলি গাইছ এইফালে মৰণা ফুৰাই হৈ গ'ল এইফালে খুৰাই গৰু খুলি আছে আৰু পটাপট গৰুটো বান্ধি এতিয়া ব্লগটো এডিট কৰিব লাগিব পটাপট আৰু আপলোড কৰিব লাগিব আজি এনে টাইমটো লেট হৈ গৈছে এই চব এই কাৰেণ্টটো য'ত হৈছে এই কাৰেণ্টটো যদি থকা হ'লে এতিয়ালৈকে ব্লগ আহি গ'লহেঁতেন পটাপট খোলক খুঁটিকেইটা খুলি থোৱা আছে নাই খেদি দিলে হ'ল এতিয়া গুচি যাব গোৱালিত লাঠিটো কৰি থ'লোঁ যা হৈ গ'ল যা তো গাইছ এতিয়া ব'লক গৰুকেইটা গোহালিত বান্ধি দিওঁ তাৰপিছত ব্লগটো এডিট কৰোঁ আৰু আপলোড কৰিম আৰু ব্লগটো চাই যদি ভাল লাগে আপোনাৰ লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব দেই গাইছ যা চিধা ফাইনেলি গাইছ এইফালে গৰু চৰু বান্ধি হৈ গ'ল এতিয়া ব'লক ব্লগ এডিট কৰোঁ এতিয়া ব্লগ আৰু এই ব্লগটো এতিয়া আপলোড কৰিম আৰু গাইছ ফাইনেলি দেউতাও কণ্ট্ৰলৰ পৰা মানে দালি চেনিকেইটা আনিলে আপোনালোকক দেখুৱাই নাই গাইছ ইয়াত চাব পাৰিছে এইটো হ'ল নিমখ এইটো হ'ল দালি আৰু এইটো হ'ল চেনি আৰু এইটো চাউল এনেকৈ সেইখিনি বস্তু লৈ আহিছে কণ্ট্ৰলৰ পৰা আৰু চেনিটো গাইছ বহুত মোটা মোটা যেন দেখি পাইছোঁ খাই চাওঁ নেকি মিঠা নে টেঙা চেনিটো অ'কে খাই চাওঁ দেই খাই চাওঁ আৰু দেই গাইছ মিঠা নে টেঙা অকণমান উলিয়াম অকণমান ভণ্টি ঢালি দিয়া ন অকণমান হাতত ঢালি দিয়া অকণমান ঢালি দিয়া খাই চাব লাগে ন গাইছ এই মামাই দিয়া চেনি খাই আছোঁ এতিয়া মিঠা নে টেঙা খাই আপোনালোকক জনাইছোঁ বেয়া টেঙা বে মিঠা কৈছোঁ বহুত মিঠা আছে চেনিটো আৰু मैं गाली नहीं दे सकता नहीं गाली नहीं देना फैमिली देखती है वरना मैं ऐसे गाली दूं ऐसे गाली दूं ना जिंदगी भर याद रखें ये बड़े हुए খাচ আৱাজ এটা আহিছে খালি মোটা মোটা চেনিটো দেই মই মা কৈছোঁ বেয়া মিঠা আছে চেনিটো গাইছ খাই চাব আপোনালোকে দালিটো খাব নোৱাৰিব দালি বনালে খাম নিমখ নাখাওঁ বাৰু এয়াই আৰু কণ্ট্ৰলৰ পৰা অনা বস্তু আৰু আপোনালোকে আনিলে নাই কমেণ্ট কৰি জনাব আৰু দালিটো খাই কেনেকৈ পাইছে কমেণ্ট কৰিব দেই এতিয়ালৈকে আমি খোৱা নাই বাৰু দেই খাই পিছত গম পাম আৰু দালিটো ভাল নে বেয়া অ'কে তো চেনিটো খাইছোঁ বেয়া মিঠা হৈছোঁ না বেয়া মিঠা হৈছে এতিয়া নিমখটো আৰু চেনিটো খোৱা নাই চাউলটো আগৰ পৰা খাইছোঁ চাউলটো ভালেই আছে মোৰ দালিটো কেনেকুৱা আছে
যদি আপোনালোকে খাইছে কমেণ্ট কৰি জনাব দেই তো বনালে খাম আৰু দেই